মাই ইউটিউব চেনেল Amiya Jyoti ডাবলে সো নিউ ইয়াৰ বুলি আজি পথাৰতে মানে এটা পিকনিক খাবলৈ আহিছো সো সকলোকে নতুন বছৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আজি খানাটো মানে হেভি হ'ব সো ব্লগটো চাই থাকক এণ্ড লাষ্টলৈকে চাব প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজি খানাটো আমাৰ ব্লগৰ বিকাশৰ মাকে বনাইছে মাংস হ'ব সো মাংস বনাবলৈ সেয়া তেল মছলা গৰম কৰিছে সো এয়া ববই বনাইছে আজি পথাৰৰ মাজত খাম সেইফালে বত্তাজন বহিছে নাজাৰটো স্বপ্ন কেনেকুৱা হেভি হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা খানা বনাবলৈ ধৰিছে ববুৱে সো পথাৰৰ মাজত আমি বহি আছো এয়া আমাৰ মহাপণ্ডিত দুজনে ৰখি আছে সো সেয়া পথাৰৰ নজৰাটো চব পথাৰাইছে মানে পথাৰৰ নজৰাটো চব কেনেকুৱা হেভি লাগিছে ন এনেকুৱা নেচাৰত খাই ভাল লাগে ঐ আমাৰ মাংস বনাবলৈ ধৰিছে আমাৰ এখেতে দেখিছেনে সেইটো কালো কি বুলি কয় জ্বলা ভাজি বনাবলৈ এয়া আমাৰ ঠিক কৰা হৈছে জ্বলা ভাজি সেয়া মাংস দেখিছেনে ফ্ৰাই কৰিছিলোঁ এতিয়া ফ্ৰাই কৰি হৈ গৈ এতিয়া জোল বনাবলৈ ধৰিছোঁ আলুৱে মাংসই সেয়া ফ্ৰাই কৰিবলৈ মানে তেল চেল দি নহৰু দি আৰু ৰেডি কৰা হৈ গৈছে আৰু আমাৰ এখেত দুজনে ৰখি মাংসৰ অলপ চাই আছে কেতিয়া খাওঁ লাগিছে লগতে আজি খাবলৈ আমাৰ খানাৰ লগত সেয়া আচাৰ 10 টকীয়া 20 টকীয়া আচাৰ লগতে এয়া চাউলো লৈ আনিছোঁ খাব লাগিব আজি একদম হেভি তাৰপৰা এয়া বনাবলৈ এইবোৰ ঠিক যা যোৰ কৰিছে সিজি আছে মাংস আৰু আমাৰ বৌৱে লাগি আছে আৰু খানাটো বনাইছে আমি খাম আৰু সেয়া বৰ্তমান ৰখি আছে এইটো আমাৰ কৌশিক বোপাই আৰু আমাৰ বিকাশ বোপাই পথাৰৰ মাজত খাইছোঁ হেভি লাগিছে নজৰাটো চাওকচোন এবাৰ গাইজ মানে খানা হ'বলৈ বহুতে দেৰি হৈছে ন মানে দেৰি আছে চ' তাৰ মাজতে অকণমান লুডু গেম খেলি লৈছোঁ গাইজ লুডু খেলাটো অকণমান পিছত হ'ব মানে টেষ্ট কৰা হৈছে অকণমান দেই ঐ দে মই খাবলৈ নাই পোৱা খাবলৈ দে মই খাবলৈ নাই পোৱা টেষ্ট কৰিবলৈ বাদ দিয়ক না মাংস মুখত 100 আছে এয়া খাব লাগিব সেইবোৰ মাৰ গ'লে টেষ্ট চ' মাংস হৈ গ'ল এতিয়া জ্বলা ভাজি বনাবলৈ ধৰিছে বৌৱে এইবোৰ যা যোগাৰ কৰিছে আৰু বনাবলৈ চয়া জ্বলা ভাজি বনাবলৈ আৰু ৰেডি কৰা হ'ল তহঁতৰ ইয়াত আছে মানে চব মিক্স আছে কি বুলি কয় আছে আৰু কিবা মিক্স আৰু মই নাজানো কি মিক্স আছে মুঠতে চাই থাকক আৰু এয়া আজি পূৰা জ্বলা দি খাব লাগিব আৰু জ্বলা শুনিয়ে এয়া জ্বলা ভাজি হৈয়ে গ'ল গাইজ চ' এয়া যে জ্বলা ভাজি খাব লাগিব ভাতৰ লগত ভাত হৈ গ'ল এতিয়া পাপৰ বনাবলৈ তেল গৰম কৰা হৈছে এতিয়া পাপৰ বনাম চ' চাই থাকক আৰু চ' আন্দা বইল আমাৰ হৈ গ'ল আলুৰ লগত এতিয়া ফ্ৰাই কৰি ভাজিব লাগিব চ' বাকলিটো বিখ্যাত ইটাতে ভাঙি লওঁ So ita anda bol hagol anda fry so ita
পাপড়ো ৰেডি হৈ গ'ল সো এতিয়া ডিমত হেয়া মছলা চছলা মানে মছলা চছলা দিয়ে একদম ৰেডি কৰা হৈছে সো আজি ভাতৰ লগত পুৰা ডপিব লাগিব A few moments later সো অৱশেষত আমাৰ খানা ৰেডি মানে হৈ গ'ল খাবলৈ লৈছোঁ সো চাই থাকক ভিডিঅ'টো এণ্ড প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো গাইছ এতিয়া আমাৰ খানা ৰেডি হৈছে মানে খাবলৈ ধৰি লওঁ মাংস পাপড় জলফাই আচাৰ সব মিক্স কৰি এতিয়া খাম আৰু আমাৰ ৰান্ধনী বাইদেউ খাইছে কেনেকুৱা হৈছে খাই A few moments later সো আজি খাই মেলি হ'ল গেছো আৰু অকণমান দিছে ঘৰ যাম সো একদম শুই গৈছে দেই একেত খাই বেয়া শুই গৈছে কিমান খালে দাদা দাদা কিমান খালে এক কাঁহী খালে নেকি এখেতে বোলে এক কাঁহী খাই দিছে আজি শেষ খানা খাই শেষ আজি যাবলৈ ধৰিছোঁ পথাৰৰ মাজে মাজে উকাৰাতিতে ফুলে কেতেকী মই চমকো ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ এণ্ড আৰু এনেদৰে ব্লগ বনাই যাম এনে ভিডিঅ' আহিছে আপকামিং ভিডিঅ' কৰিম মানে প্লেন পাতিছোঁ চ' সেইকাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব চ' মোবাইলত আৰু মোৰ চাৰ্জো বেছি নাই চ' আজিলৈ হ'ব